কবিতাৰ শিৰোনামা বৰলীয়াপাৰৰ লচপচি কাপোৰযোৰ। বৰলীয়াপাৰৰ ৰিপ মলয়া বালোৱা তুমি লচপচি ছোৱালীযোৰ। বৰলীয়াৰ সেতুখনত বহি তুমি খাটলৈ চোৱা। মই বাৰু কিয় চাম? মইতো কিবা প্ৰেমত পৰা নাই তোমাৰ? কিহৰ গৰজ কৰিছে তোমাৰ প্ৰেমত কৰিবলৈ? এক মিনিট, তুমি চোন সেউজীয়া পৰি গৈছা। মিছা নকবা, প্ৰেমত পৰিছা হ'বলা? তোমাৰ দেহত চোন এয়া জোৰটোৰে লুকা থাকো। এয়া চোন তুমি লাজ কৰিছা। সঁচা প্ৰেমৰ বল তুমি নিশ্চয় কৰিছা। লাজে মোক বৰ আকৰ্ষণ কৰে। তুমি বাৰু ক'ত শিকিলা? নদীয়ে শিকালে হ'বলা। তুমি কিন্তু ভয় নাখাবা। যিয়ে এবাৰো প্ৰেমত নপৰে তেওঁৰ জীৱন শূন্য জানিবা। প্ৰেমত পৰিছা যেতিয়া ভালেই কৰিছা। বিশ্বাস আঁতৰি নিদিবা। কবিতা লিখা এটা মোৰ নিচা, কিছুমানৰ ধৰা চিগাৰেট খোৱা নিচা। তুমি বাৰু কি খাই ভাল পোৱা? চকলেট নে চুমা? তোমাৰ নিচা মোৰ কবিতা। লিখো কবিতা এটা দুটা অগণন। মোৰ কবিতা তুমি সঁচাকৈয়ে ভাল পোৱা? হেতেলি থৈ তুমি মোক আবৃত্তি কৰি শুনাম বুলি কোৱা। শুনাচোন শুনা। হেৰা শুনিছো। লাজ কৰিলে তোমাক বৰ ধুনীয়া দেখি। এবাৰ লাজ কৰা না। ঠিকনাটো চোন নিদিলা। কি ক'লা? কি ক'লা তুমি? মোক নিজকে সুধি ধৰিছা। নুবুজা কথাবোৰ বাৰু কিয় কোৱা? তুমি সঁচাকৈয়ে বৰলীয়াপাৰৰ লচপচি কাপোৰ ছোৱালীজনী। ঠিকনাটো নিদিও বুলিয়ে নিদিলা। ঠিকনাটো নিদিলেও তুমি যে